খ্ৰীষ্টপূৰ্ব 3000 পৰা খ্ৰীষ্টপূৰ্ব 2000 কালছোৱাত ইয়াত প্ৰথম মানৱ বসতিৰ প্ৰমাণ পোৱা যায়। এক তথ্য অনুসৰি 2000 খ্ৰীষ্টপূৰ্বত এই নগৰখনৰ নাম আছিল ৰুছালিমাম। খ্ৰীষ্টপূৰ্ব 1700 শতিকাত এই দেশ কননীয়াসকলৰ অধীনত আছিল। (1550) পৰা 1400 খ্ৰীষ্টপূৰ্বৰ সময়ত এই অঞ্চল ইজিপ্ত সাম্ৰাজ্যৰ ভিতৰুৱা হৈ পৰিছিল। খ্ৰীষ্টপূৰ্ব 1200 শতিকালৈ এই অঞ্চলত নতুন নতুন স্বাধীন ৰাষ্ট্ৰই জন্ম লৈছিল। বাইবেল তথা প্ৰাচীন চেপ্টৱাজিন সাহিত্যৰ তথ্য অনুসৰি খ্ৰীষ্টপূৰ্ব 1000 কালছোৱাত এই নগৰক জিবুছ আৰু ইয়াৰ অধিবাসীসকলক জিবুচাইট বুলি জনা গৈছিল। ৰজা ডেভিডে জিবুছ নগৰ জয় কৰি ইজৰাইল ৰাজ্যৰ স্থাপনা কৰে আৰু জেৰুজালেমক ইয়াৰ ৰাজধানী পাতে। ৰজা ডেভিডৰ পিছতে বিভিন্নজন জিউছ ৰজাই ইজৰাইলত ৰাজত্ব কৰে। ইয়াৰ ভিতৰত ৰজা চলমন অন্যতম। তেওঁ জেৰুজালেমত যথেষ্ট আন্তঃগাঁথনিৰ কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ জেৰুজালেমত জিউছসকলৰ বাবে ফাৰ্ষ্ট টেম্পল নিৰ্মাণ কৰিছিল। ইয়াক চলমনছ টেম্পল হিচাপেও জনা যায়।